ল'ৰাহঁত আছা ভালে? আছোঁ ছাৰ। আছোঁ ছাৰ, ভাল ছাৰ। পঢ়া পাতি কেনে চলি আছে? ছাৰ লকডাউনত মই তামাম ফুৰিছোঁ ছাৰ। ময়ো ছাৰ। হয় নেকি? ঠিক আছে তেনেহ'লে মই তহঁতক 4টা প্ৰশ্ন সুধিম, ক'ব পাৰিবিনে? পাৰিম ছাৰ। পাৰিম ছাৰ। ঠিক আছে, তই কচোন এটা শব্দত প্ৰকাশ কৰিবি যাক বৰ্ণনা কৰিব নোৱাৰি, কি বুলি কোৱা হয়? ছাৰ, যাক বৰ্ণনা কৰিব নোৱাৰি তাক বিবৰ্ণ বুলি কোৱা হয়। পকি আছ লকডাউনত, পকি আছ তহঁতে গাধ। যাক বৰ্ণনা কৰিব নোৱাৰি তাক বিবৰ্ণ বুলি কয়। অবৰ্ণনীয়, অবৰ্ণনীয় বুলি কয়, গম পাইছ? এইবাৰ তই কচোন যাক দেখা নাযায় তাক কি বুলি কোৱা হয়? ছাৰ ভূত, ভূত বুলি কোৱা হয় যাক দেখা নাযায়। কি ক'লি? যাক দেখা নাযায় ভূত? লকডাউনত ভূত দেখিছ নেকি? বহুত গাধ। অদৃশ্য, অদৃশ্য বুলি কয় যাক দেখা নাযায়। বগা, তই কচোন এইবাৰ যি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক কি বুলি কোৱা হয়? ছাৰ, যি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক আনৰ ভৰ বুলি কোৱা হয়। কি ক'লি? আনৰ ভৰ? বেটা পকচা, লকডাউনত পকি আছে একেবাৰে। পৰ নিৰ্ভৰশীল বুলি কয়, যি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক পৰ নিৰ্ভৰশীল বুলি কোৱা হয়, গম পাইছ? কলাটো কৈছোঁ যি নিজৰ ওপৰত নিৰ্ভৰ কৰে তাক কি বুলি কোৱা হয়? ভালকৈ ভাবি চিন্তি কবি দেই। ছাৰ নিজৰ ঘৰ বুলি কয় নেকি? কি ক'লি? নিজৰ ভৰ? গৰু। যি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক পৰ নিৰ্ভৰশীল, আৰু যি নিজৰ ওপৰত নিৰ্ভৰ কৰে তাক আত্মনিৰ্ভৰশীল বুলি কয়, গম পালি না? পাইছোঁ ছাৰ। পালোঁ ছাৰ। হ'ব দে আজি যা তহঁতে। মই কি ক'লোঁ গম পালি না? এতিয়া মনত আছে না? চবেই মই এবাৰ কৈ দিছোঁ আৰু যাক বৰ্ণনা কৰিব নোৱাৰি তাক অবৰ্ণনীয়, যাক দেখা নাযায় তাক অদৃশ্য, যি আনৰ ওপৰত নিৰ্ভৰ কৰে তাক পৰ নিৰ্ভৰশীল, যি নিজৰ ওপৰত নিৰ্ভৰ কৰে সি আত্মনিৰ্ভৰশীল বুলি কোৱা হয়। পাইছোঁ ছাৰ, মনত থাকিল ছাৰ।